বিচাৰে জিলা প্ৰশাসন চৰকাৰ নাই এনে নিজৰ কেনেকৈ ল'ব লাগে সেইটো কৈছোঁৱে যিটো পজিটিভ কেছ পোৱা গৈছে সেইটো মেক্সিমাম চাই কমপ্লেক্সত যিটো কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাৰ পৰা ওলোৱাটো আমি দেখা পাইছোঁ সেইকাৰণে মই আগৰ পৰা কৈ আছিলোঁ যে চাই কমপ্লেক্সত তেনেকৈ ৰাখিব নালাগে অলপ ফ্ৰী কৰি ৰাখিব লাগে পৰিৱেশটো হাইজেনিক কৰি ল'ব লাগে তাৰপিছতে ভৰাব লাগে সেইটো মই কৈছোঁ মাজে মাজে তেওঁলোকে ফ্ৰীও কৰিছে কিন্তু তথাপিও মানে তাতে মেক্সিমাম পজিটিভ কেছটো পোৱা গৈছে গতিকে তাত খালী কৰি দিব লাগে বুলি মই কৈছোঁ তেওঁলোকে এগ্ৰী কৰিছে ডিচিয়ে এগ্ৰী কৰিছে তো আমি আগন্তুক সময়ত তেনেকুৱা ধৰণৰ আমাৰ কোকৰাঝাৰৰ পৰা তেনেকৈ কেছ যাতে নোলায় সেইটোৰ কাৰণে আমি সাৱধান হ'ব লাগিব আৰু এইটোও দেখা গৈছে যে বাহিৰৰ পৰা আহোঁতে তেওঁলোকে বিৰাট সুস্থ শৰীৰে আহে ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰত থাকিলে যে পজিটিভ ওলায় সেইটোকে চাই পেলাই আমি অলপ শংকিত হৈছোঁ সেইকাৰণে ব্যৱস্থাটো সুন্দৰ কৰিব লাগে বুলি কৈছোঁ বানপানীৰ ক্ষেত্ৰতো আহি থকা সময়ত যাতে আমাৰ মানুহবিলাকে বেছি মানে খেলি মেলি হৈ নাযায় তাৰ কাৰণে ৰিলিফ কেম্পবিলাক ৰেডি কৰিব কৈছোঁ আৰু জীৱ জন্তুৰ কাৰণে যাতে খাদ্য যোগান ধৰা হয় তাৰ কাৰণে কৈছোঁ আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যাতে ৰেডি হৈ থাকে তেওঁলোকে কঠীয়া কমিউনিটি নাৰ্চাৰী যাতে কৰে তাৰ কাৰণে কৈছোঁ তেওঁলোকে ইতিমধ্যে কৰিছে মোক জানিবলৈ দিছে য'ত ৰিলিফ কেম্প পতা হ'ব সেইবিলাকত যাতে টিউবৱেল খোৱা পানীৰ ব্যৱস্থা সুন্দৰ কৰি ৰখা হয় টয়লেট প্ৰভিজন ভালকৈ ৰখা হয় আৰু চেনিটাইজ যাতে কৰা হয় আগতীয়াভাৱে কাৰণ ইমান দিন ক্লাছ হোৱা নাই সেই স্কুল বিল্ডিংবিলাকত তাত মানে বহুত ফাংগাছ থকাৰ সম্ভাৱনা থাকে বীজাণু থকাৰ সম্ভাৱনা থাকে গতিকে সেইবিলাককো যাতে চেনিটাইজ কৰি ৰেডি কৰি ৰখা হয় তাৰ কাৰণে আজি আলোচনা হৈছে সিদ্ধান্ত লোৱা হৈছে আৰু তাত যিবিলাক মানে থকাৰ ব্যৱস্থাটো সুন্দৰ কৰিব লাগে মাটিত যাতে হ'ব নালাগে সেইটো আমি আজি সিদ্ধান্ত লৈছোঁ এইখিনিয়ে আমি কৰিলোঁ ধৰণৰ চাব পৰা নাই আশা ৰাখিছোঁ ভাল হ'ব সায়েন্স আর্টস আর কমার্স সেক্টৰত কোনো ধৰণৰ স্থানপ্ৰাপ্ত নহ'ল BTC অঞ্চল 4খন জিলা অন্য জিলাত বহুখিনি স্থানপ্ৰাপ্ত হ'ল ইয়াত কিবা লেখিং থাকে আছে নেকি বাৰু স্থানপ্ৰাপ্তটো তাৰমানে আমাৰ কোকৰাঝাৰটো সদায় মানে এনেকুৱা ধৰণৰ হয় যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টবিলাকত অনুষ্ঠানবিলাকৰ পৰা বহুত ভাল ভাল ৰিজাল্ট কৰে কিন্তু আমাৰ কোকৰাঝাৰৰ পৰা তেনেকৈ কৰাটো আমি দেখা নাপাওঁ মাজে মাজে আমি স্থানপ্ৰাপ্ত ষ্টুডেণ্টবিলাকক পাওঁ কিন্তু আমাৰ কোকৰাঝাৰত অলপ সেইটো দুৰ্বল হৈ থকাটো আমি দেখা পাইছোঁ কিন্তু এইবাৰ মেট্ৰিকৰ পৰীক্ষাত কোনো অনুষ্ঠানে শূন্য কৰা নাই যোৱাবাৰ কিন্তু আছিলে যোৱাবাৰ 5টা স্কুলত মানে ৰিজাল্ট বেয়া আছিলে একেবাৰে টোটেলি শূন্য আছিলে কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ নহ'ল সেইকাৰণে মই ভাল পাইছোঁ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো তেনেকুৱা হওক সেইটোৱে ভাবিছোঁ আমাৰ স্কুলৰ কলেজৰ যিটো শিক্ষাৰ মানদণ্ড সেইটো ঠিকে আছে কিন্তু আমাৰ ছাত্ৰবিলাকক আমি তেওঁলোকৰ মটিভেট কৰিব লাগিব সেইটোৱে ধাৰণা কৰিছোঁ আমাৰ মানে কাৰণটো একো নাই মানে মেক্সিমাম দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকেহে আমাৰ গভমেণ্ট কলেজবিলাকত পঢ়ে প্ৰভিঞ্চিয়েলাইজ কলেজবিলাকত পঢ়ে কিন্তু ভাল ভাল ঘৰৰ ল'ৰা ছোৱালীবিলাকে প্ৰাইভেট স্কুলত পঢ়ে তেওঁলোকৰ ৰিজাল্টটো ভাল হৈ যায় টপ 10 পোৱাবিলাকেতো তেওঁলোকৰ জীৱনত ৰাইজ কৰিবই তেওঁলোকে উঠি যাবই তেওঁলোকৰ ষ্টাডি কৰাৰো পেটাৰ্ণটো একেবাৰে বেলেগ হৈ যায় তেওঁলোকে আগৰ পৰা তপস্যা কৰাৰ দৰে তেওঁলোকে অধ্যয়ন কৰি আহে সেইকাৰণে তেওঁলোকে ৰিজাল্টটো ভাল কৰে আৰু টপ 10 দখল কৰিবলৈ সম্ভৱ হয় তো আমি তেনেকুৱা আমাৰ টিচাৰসকলক আমি কওঁ টিচাৰ্ছ ডেৰ দিনাখন আমি কওঁ সেই টিচাৰ্ছ ডে কোৱা কথাটো আমাৰ টিচাৰসকলে যদি মনোযোগ দি বুলি শুনে আৰু তেওঁলোকে কাৰ্যকৰী কৰে তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্টটো মানে ভাল হোৱাৰ সম্ভাৱনাটো থাকে আমাৰ টিচাৰসকলক আকৌ মই আহ্বান কৰিম টিচাৰ্ছ ডেৰ দিনাখন এই দিনাখন মই তেওঁলোকৰ লগত ডাইৰেক্ট থাকি পেলাই মানে কথা ক'বলৈ সুবিধা পাওঁ সেইদিনাখন মই কওঁ যাতে ৰিজাল্টটো তেওঁলোকে ভাল কৰাৰ ব্যৱস্থাটো কৰে শিক্ষাৰ মানদণ্ডটো যাতে বৃদ্ধি কৰে তেওঁলোকে শিক্ষাদান দিওঁতে যাতে কৃপণালী নকৰে তাৰ কাৰণেও মই কওঁ হয় সেই আৰক্ষীগৰাকীয়ে মানে ইছলামপুৰ গেটত তেওঁ বহুত দিন ধৰি পেলাই ছাৰ্ভিচ দি আছিলে তো বাহিৰৰ পৰা অহা মানুহবিলাকৰ লগত মানে তেওঁ সম্পৰ্ক হ'ব পাৰে অশান্তিতে হৈ যাব পাৰে
ইয়াৰ দ্বাৰা তেওঁ সংক্ৰমিত হৈছে বুলি আমি ধাৰণা কৰিছোঁ গতিকে তেওঁক যাতে ট্ৰিটমেণ্ট ভালকৈ দিয়ে ভালকৈ মানে চোৱা চিতা কৰে তাৰ কাৰণে আমি সকলোৱে ঠিক কৰিলোঁ তেওঁক ভালকৈ ট্ৰিটমেণ্ট কৰিব আৰু কি বিষয়াজনক কি কোৱাৰেণ্টাইন কৰা হৈছে নেকি আৰু তেওঁ চৰাইকলাৰ হেডকোৱাৰ্টাৰতো আহিছিলে হয় সেইটো তেওঁলোকে চব কালেকশ্যন কৰা বুলি কৈছে চব কালেকশ্যন কৰিব তাৰপিছত ৰিজাল্ট কি হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব